হাই ফ্ৰেণ্ডছ, ৱেলকাম টু মাই ইউটিউব চেনেল চিন্তু ডেকা। আৰু আজি মই যাম হাজোলৈ আৰু আপোনালোকক লৈ যাম হাজোলৈ। আৰু আমাৰ ঘৰৰ পৰা হয় হাজোলৈ 36 কিলোমিটাৰ। তেনেহ'লে বলক হাজোলৈ যাওঁ। চলো। তো আমি আহি পাই এখন ফুল বাগিচা আৰু ইয়াত আমি ৰখি দিছোঁ অলপ ফুল বাগিচা আপোনালোক দেখাই আছোঁ। আৰু আজি এটা কথা কি হৈছে, আজি ভাৰত বন্ধটো গাড়ী বেছি চলা নাই, তো আমি ভালে পাইছোঁ। আৰু ইয়াত ফুল বাগিচা আছে আপোনালোক দেখাই আছোঁ। চলো, ইয়াতে ফুল বাগিচাখন আছে। আৰু যে মই আপোনালোকক এই দেখাইছোঁ, এইবোৰ 30 টকা হয়। এনেকৈ লাগিলে কিনিব পাৰিব। এইবোৰ এনেকৈ বনোৱা আছে। এইটো এটা ক'ত নে বেছিব আপোনালোকে? এইটো মালিগাঁও যায় ন? অঁ, তো আপোনালোক দেখাই দিলোঁ ফুল বাগিচাখন। আৰু এতিয়া বলক যাওঁ, দেৰি হৈ যাব, বহুত দেৰি হৈছে। এনেকৈ চলো। আৰু এতিয়া আমি আহি পালোঁ চেঁচা। ইপিনে গ'লে পাই গুৱাহাটী, আৰু আমি যাম ইপিনে চিধাই যাম, ইপিনে হাজো পাম। চলো হাজো পিনে। আৰু আপুনি ৰাস্তাটো চাওক, আজি এখন গাড়ী নাই, দুখন বাইক চলি আছে, তো বেলেগ নাই। আৰু প্ৰাইভেট গাড়ী দুই এখন চলিছে, বাকী কিন্তু বন্ধ হৈ আছে। ভালেই হৈছে, আজি মানুহ কম আছে, ৰাস্তাটো বেছি জাম হোৱা নাই, যাই থাকা বিন্দাছ। আৰু আমি এতিয়া গেৰুৱা পাৰ হৈ আহিলোঁ, আৰু আধা ঘণ্টামান পাই যাম। বলক যাই থাকোঁ। হাজোলৈ যাত্ৰা, চলো চলো হাজো। ৰ'ব ৰ'ব ৰ'ব, অ' মাই গড। আৰু আমি আহি থাকোঁতে ইয়াত চাওক অজগৰ সাপে ধৰিছে, আৰু আমি ৰখিছোঁ। আৰু কেমেৰা ওলোৱা নাছিলোঁ, কেমেৰা ওলালোঁ, তাৰপিছত আপোনাক দেখাই আছোঁ। এতিয়া চাওক, এই দুটা ডাঙৰ আছে, ইয়াৰ ওচৰৰ পাহাৰৰ পৰা আহিছে চাগে, ইয়াতো বেলেগ নাই, পাহাৰৰ পৰা আহিছে ইয়াত। অজগৰ সাপ, বিৰাট ডাঙৰ অজগৰ সাপ, আহি থাকোঁতে বিৰাট আগত ওলাই গৈছে। বিৰাট ডাঙৰ সাপ হয়, আমি আহি থাকোঁতে পুৰা বাটতে পাই গৈছোঁ। পুৰা মানুহ দাম লাগি গৈছে। আৰু কি ক'ম আপোনালোক, চাওক। আৰু এতিয়া সাপটো এৰি দিছে, আৰু এতিয়া আমি যাব লাগে, বহুত দেৰি হৈছে। বলক যাওঁ। আৰু এইপিনে আগত দিছে কি বঢ়িয়া চাফা হৈছে চব, আৰু বঢ়িয়া গছ বঢ়িয়া লাইন লাইনকৈ আছে, তো বহুত ভাল লাগিছে। তো ফাইনেলি আমি হাজো হয়গ্ৰীৱ মাধৱ মন্দিৰ আহি পালোঁ। আৰু এতিয়া আমি যাম আৰু পুখুৰীটো আপোনাক দেখা আছোঁ, তাৰপিছত ওপৰত যাম। তো সেইকাৰণে যাওঁ বলক, চলো বলক। এতিয়া পুখুৰীটো যাওঁ, দেখা আছোঁ আপোনাৰ পুখুৰীটো। আৰু মেইন মন্দিৰ ওপৰত আছে, ইপিনে আছে, এইটো ইপিনে আছে। তো আমি এতিয়া পুখুৰীত যাম, চলো। আৰু চাওক, ইয়াত আপোনালোকে হাত ভৰি ধুব পাৰিব, হাত ধুব পাৰিব, ভৰিটো তাতে ধুব পাৰিব। ইয়াত হাত ধোৱাৰ কাৰণে এইটো দি দিছে। বলক পুখুৰীটো দেখাই আছোঁ আপোনালোকক। আৰু ইপিনে আছে পুখুৰীটো, পুখুৰীটো যাম, তাৰপিছত কাছ আছে, কাছ দেখাই আছোঁ আপোনালোকক।
আৰু এতিয়া আমি ইয়াত আহিছোঁ পুখুৰীটোত নামি আহিছোঁ কাছু এটা আছে ইয়াত এই অলপ দূৰত আছে ওচৰত অহা নাই ওচৰত আপোনাক দেখাই আছোঁ ই দূৰে দূৰে ঘূৰি আছে তাৰমানে ভয় কৰিছে চাগে মানুহ থকাৰ কাৰণে নেকি এই দুটা আছে মোৰ কাষত কাছু এই দুটা বহুত কাছু আছে ওচৰত অহা নাই দূৰে দূৰে আছে চব তো আমি ভৰি হাত ধুই ল'লোঁ আৰু এতিয়া আমি ওপৰত যাম ব'লক ওপৰত যাওঁ আৰু ইয়াত কাছু এটা আছে ব'লক ওপৰত যাওঁ ব'লক আৰু এতিয়া ওপৰত যাম আমি ব'লক আৰু ইয়াত বহিব পাৰোঁ এইটোৱে আৰু ইয়াত 100 ওপৰত আছে চাগে চিৰি কিমান আছে মই নাজানো চাগে এই যাই থাকিব লাগিব এনেকৈ 100ৰ ওপৰত থকা আমি পাইছোঁ চাই লওঁ তো এনেকৈ পুৰা যাই থাকিলে হ'ল আৰু তালৈকে যাব লাগিব আমাৰ আৰু কি আৰু আমি পুৰা আৰু চিংগুল পুৰা দাউৰি দাউৰি এনেকৈ যাব পাৰোঁ কোনো টেনশ্যন নাই পুৰা আৰু এই চা লগৰ কিছু পুৰা আগত গুচি গৈছে চলো 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 আৰু আপোনাৰ তলত দেখি চাওক এয়া তলত এনেকুৱা দেখি তো আহি পাই গ'লোঁ যে ভিতৰত যাম আৰু এই দৰমুখত আপোনাৰ কিবা এটা দেখিব এইটো কি লিখিছে চাওক এইটো কিবা লিখি থৈ দিছে ইয়াত তো ব'লক ভিতৰত যাওঁ আৰু এইটো মন্দিৰটো চাই লওঁ মেইন মন্দিৰটো আৰু এতিয়া ভিতৰত যাম দেখাই আছোঁ সকলো আৰু এতিয়া যাওঁ ব'লক ভিতৰলৈ যাওঁ ভিতৰত এনেকুৱা চাই আৰু আপোনালোকে এইবোৰ দেখিছে এইটো তাৰ চব শিলেৰে বনোৱা হৈছে এই ৱালখন দেখাইছোঁ আৰু এইবোৰ চাওক এইবোৰ শিলেৰে কাটি কাটি বনোৱা হৈছে এইটো শিলেৰে বনোৱা হৈছে এইটো মেইন মন্দিৰ এনেকুৱা আপোনালোক আহিব আহিলে দেখাব চাব লগা বস্তু এইটো গেটটো মাৰা আছে ন গেটটো মাৰা আছে আৰু ওলাই আহিছোঁ এতিয়া ওলাই আহিছোঁ আৰু আপোনালোক চৌহদটো মই দেখাই আছোঁ চাৰিওফালে এই চাওক পিনে যাই চাওঁ আৰু কি আছে সিফালে চাই আৰু কি আছে আৰু চাওক এয়া মন্দিৰ ওচৰত যাব দেখা আছোঁ আপোনালোকক আৰু এইপিনে কি আছে ইয়াত এইপিনে চাওক তলত এনেকুৱা দেখি তো ওচৰত যাই আপুনি দেখা আছোঁ ইয়াত কিবা মূৰ্তি বনোৱা আছে কি মূৰ্তি চব চাইছোঁ
আৰু কিবা কিবি মূৰ্তি বনোৱা আছে এইবিলাক এইটো চাই লওক বহুত ধৰণৰ মূৰ্তি এনেকুৱা বনোৱা আছে তলতো এনেকৈ দিয়া আছে যে এই গণেশ বাবা তো আপোনালোকক দেখাই দিলে মূৰ্তিৰে এয়াই আৰু দেখাই দিলোঁ আৰু এইটো পঠি যাব লওক কি আছে এইটো চাই লওক ভিতৰত বহিবৰ কাৰণে বনাই দিছে নেকি ভিতৰত কি আছে এই ভিতৰত কিবা এটা বস্তু আছে পুৰণিকৈ এইটো কি বস্তু এটা কিবা আছে থৈ দিয়া আছে থৈ দিছে ভালকৈ থৈ দিছিলে মানে আৰু চাৰৰ কাৰণে ঘূৰিব পাৰি কিবা কিবি এতিয়া তলত যাই পিনে দেখা আছে এটা বস্তু এইটো কি লিখিছে আৰু মই আপোনালোক সকলোখিনি দেখাই দিলোঁ চব কিন্তু আৰু আপোনালোক আহিব চাব ভাল আৰু মই এনেকুৱা ভিডিঅ' পাই থাকোঁ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু পুনৰ লগ পাম আন এটা ভিডিঅ'ত আজিলৈ বাই বাই টাটা